এফালে কেক চেক সব ৰেডি হৈ গৈছে কেক কাটিবৰ কাৰণে আমাৰ দেৱমু ৰেডি সকলো একেলগে হেপী বাৰ্থডে দেৱম হেপী বাৰ্থডে কবা মম নমোৱা হেপী বাৰ্থডে ষ্টাৰ্ট কৰি দিয়া Happy birthday to you. হেপী বাৰ্থডে দেৱম তোমাৰ এই অৱস্থা কোনে কৰিলে কোনে কৰিলে এই সৌবাই বহুত বেয়া কাম কৰিলে এইটো গুড মৰ্নিং ফ্ৰেণ্ডছ আজি হৈছে 13 তাৰিখ আৰু এফালে আজি আমাৰ দেৱমৰ বাৰ্থডে আহা হেপী বাৰ্থডে Thank you. আজি মোৰ বাৰ্থডে মোৰ কাৰণে সবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব আৰু এতিয়া আমি গৈ আছো স্কুল দেৱমা আজি স্কুল যাবলৈ মন নাছিল তথাপি স্কুলত তাৰ ফ্ৰেণ্ডক দিবৰ কাৰণে ধুনীয়াকৈ এটা মটন লৈ আহিছোঁ এইটো স্কুলত মই বাইদেউক ফোন কৰি দিছোঁ ধুনীয়াকৈ গৈ তুমি বাইদেউক দিবা বা তুমি ধুনীয়াকৈ ভগাই দিবা গতিকে আজি দেৱমৰ বাৰ্থডে আয়োজন কৰি আছোঁ থুলমূলকৈ সন্ধিয়ালৈ অলপ কিবা কিবি আয়োজন কৰিছোঁ ঘৰৰ ওচৰৰ মানুহ পৰিয়ালৰ মানুহ নিমন্ত্ৰণ কৰিছোঁ মোৰ বাৰ্থডেটো পতা নহ'লেই গতিকে দেৱমৰ বাৰ্থডেটোৱে ধুনীয়াকৈ আয়োজন কৰিছোঁ আৰু দেৱম পূৰা আজি এক্সাইটিং পূৰা ধামাকা হ'বলৈ গৈ আছে ভিডিঅ'টো কিয়নো স্কুল যাব এতিয়া স্কুলৰ পৰা আহি পূৰা কেক আনিবৰ কাৰণে একদম পূৰা হেৰি হৈ আছে হয়নে আজিৰ পৰা 8 বছৰ নেকি কাইলৈৰ পৰা 8 বছৰ মানে আজিৰ পৰাই সোমাইছে কাইলৈ নহয় আজিৰ পৰাই 8 বছৰ দেৱমৰ গতিকে সকলোৱে দেৱমৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব আৰু তাক আশীৰ্বাদ কৰিব আৰু স্কুলৰ পৰা আহি গাঁৱতে কেকটো অৰ্ডাৰ দিছোঁ গতিকে দেৱম আহি পালেহে মই কেকটো আনিব যাম কাৰণ সি নহ'লে মোক পিছত মানে ঠিক নাই এটা বাৰ্থডে কেকটো গতিকে দুইটাই স্কুলৰ পৰা আহি এতিয়া স্কুলত তাক থৈ আহোঁ স্কুলৰ পৰা আহি কেক আনিম আৰু এতিয়া তাৰ বাৰ্থডে আয়োজনৰ যি য'ত বজাৰ লাগে এইখিনি মই কৰি আনো গতিকে আজি আবেলিলৈ ধুনীয়াকৈ এটা আয়োজন কৰিছোঁ গতিকে আপোনালোককো সকলোখিনি দেখুৱাই আছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভাল লাগিলে লাইক কৰিব এইফালে লাহে লাহে দেৱমৰ বাৰ্থডে আয়োজন আৰম্ভ কৰি দিছোঁ আহি যোৱা এফালে মই বেলুন ফুলাই আছোঁ দেৱমে ফুলাবলৈ ভয় কৰে ফুটি যাব বুলি গতিকে মই ফুলাই আছোঁ ধুনীয়াকৈ ফুলাই মেলি ডেকোৰেশ্যনটো ধুনীয়াকৈ কৰোঁ বেলুন চেলুনখিনি সজাওঁ তাৰপিছতে গৈ আছোঁ দুইটা কেক আনিবলৈ ভাতটো বনাই আছে ভাতটো খাই লওঁ কাৰণ সময় হৈ গৈছে 2টা আৰু খোৱা বোৱাটো কৰি বেছি দূৰ নহয় ওচৰতে গতিকে কেক আনিবলৈ যাম কিন্তু তাৰ আগতে ধুনীয়াকৈ ডেকোৰেশ্যনটো কৰি লওঁ কিয়নো ভাটিবেলা হোৱাৰ লগে লগে যিখিনি আলহী নিমন্ত্ৰণ কৰিছোঁ আহি পাই যাব আইটেম কি আপোনালোকক দেখুৱাই আছোঁ আৰু কৈ আছোঁ গতিকে চাই থাকক এতিয়া প্ৰথম ডেকোৰেশ্যনটো কমপ্লিট কৰি লওঁ বহু কষ্টৰ ফলত ৰুমটো ধুনীয়াকৈ ডেকোৰেশ্যন কৰিলোঁ আৰু আপোনালোকক দেখুৱাইছোঁ কেনেকুৱা হৈছে সজোৱা আৰু যদি ভাল লাগিছে কমেণ্ট কৰি জনাব বেছি মানে ডেকোৰেশ্যন কৰা নাই অলপ থুলমূলকৈ কৰিছোঁ যাতে ভাল লাগে আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু এফালে আমাৰ দেৱম বহি আছে আৰু এতিয়া আমি দেৱম আৰু মই আমি দুইটাই গৈ আছোঁ কেক আনিবলৈ আমাৰ গাঁৱৰে বা এজনী ঘৰৰ পৰা আৰু গতিকে দেখুৱাইছোঁ কেকটো কেনেকুৱা বনাইছে আৰু নাম চাম লিখাব লাগিব গতিকে দেৱমকো লৈ যাওঁ মানুহটো নেদেখিলেতো নামটো লিখিব নোৱাৰিব ন দেৱমে ক'ব লাগিব নামটো কি লিখিব নাম নিলিখিলে চেচি গতিকে ধুনীয়াকৈ নাম চাম লিখাওঁ আৰু আকৌ এবাৰ দেখুৱাই দিছোঁ সজাইছোঁ আৰু নিজেই
কেনেকুৱা হৈছে ক'ব। আৰু এফালে এতিয়া গানা বানা লাগি থাকিব। আমি এতিয়া ইয়াৰ পৰা যাওঁ, গৈ প্ৰথম কেকটো লৈ আহোঁ, তাৰপিছত বাকী কাৰ্যসূচী আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক। এতিয়া আগবাঢ়োঁ কেক আনিবলৈ। আমি এতিয়া ওলাই দিলোঁ কেক আনিবলৈ, আৰু দেৱমে আমাৰ গাঁৱৰ অলপ পৰিৱেশ আপোনালোকক দেখুৱাব, আৰু আমি কেকটো লৈ আহোঁগৈ। কেকটো দেখুৱাই আছোঁ কেনেকুৱা বনাইছে। দেৱম টমেন যদি লগাই দিছে দেৱম। হে ঠিকে আছে, হৈ যাব, আমাৰ আপত্তি নাই ইমান। এইফালে ধুনীয়াকৈ কেকত নাম লিখি আছে, আৰু অৰ্ডাৰ দিয়াৰ সময়ত কোৱা হোৱা নাছিল যে কেকটো কাৰ বাবে অৰ্ডাৰ দিয়া হৈছে। হয়তো ভাবিছিলে মোৰ বাবে চাগে, সেইকাৰণে ডেক'ৰেশ্যন একো ওপৰত কৰা নাছিলে। আৰু এতিয়া তৎক্ষণাত ধুনীয়াকৈ টম এণ্ড জেৰী কিবা কিবি লগাই কেকটো বঢ়িয়াকৈ ডেক'ৰেশ্যন কৰি দিছে, আৰু ধুনীয়াকৈ তাত নাম লিখি দিছে। আৰু এতিয়া ইয়াৰ পৰা কেকটো বঢ়িয়াকৈ পেকিং কৰি লৈ ঘৰত যাব লাগে, আৰু ঘৰত সকলোৱে অপেক্ষা কৰি আছে। গতিকে কেক লৈ ইয়াৰ পৰা ওলাই দিওঁ। ধুনীয়াকৈ কেক চেক লৈ আহি পাই গ'লোঁ, আৰু এতিয়া অলপ সময় পিছতে কেক কটা পৰ্ব আৰম্ভ হ'ব। গতিকে আৰু এতিয়া ভিতৰত কি কি খোৱাৰ আয়োজন কৰা হৈছে এইখিনি আপোনালোকক দেখুৱাই আছোঁ। এইফালে মাতৃ ওৰফে গৃহস্থ ধুনীয়াকৈ পুৰি ব্যৱস্থা কৰিছে। আচ্ছা আচ্ছা, তেওঁ মনতে দুখ কৰিছে যে মোক নেদেখুৱাব, মই দেউতাৰ চুৱেটাৰ পিন্ধি আছোঁ। গতিকে এইটোতো ডাঙৰ কথা নহয়, বাপেকৰ কাপোৰ জীয়েকে পিন্ধিব পাৰে। তথাপি কামটোহে, কৰ্মটোহে মেইন, হয় নহয়? এইপিনে চাই দিয়ক। এইফালে পুৰি আৰম্ভ হৈ গৈছে, আৰু লগত কি কি আইটেম থাকিব এইফালে কৈ দিয়কচোন। এইফালে চাই কৈ দিয়ক। নাই ক'ব লাগিব, তেতিয়া এইটো বেয়া কথা। ল'ৰা বাৰ্থডে কি কি আইটেম মই কোৱা নাই এতিয়ালৈকে। কেক, গতিকে বুনিয়া, পুৰি, কেক, চাহ এইখিনি আয়োজন কৰা হৈছে। আৰু এফালে আমাৰ ৰূপেন খোৱা আহক, এপাক দেখা দিয়ক। আৰু আলহী এজনকৈ আহিয়ে আছে। খোৱা নমস্কাৰ কৰি দিয়ক, বাৰ্থডে খাব আহিছে। যাওক, ভিতৰত কি হৈছে বাৰু চাই আহকগৈ। এফালেতো সজোৱা মেলোৱা চব হৈ গৈছে, আৰু অলপ পিছতে কেক কটা পৰ্ব আয়োজন কৰি আছোঁ। আৰু দুজনমান অতিথি আহক, সৰু সৰু ল'ৰা ছোৱালীখিনিক নিমন্ত্ৰণ কৰিছোঁ। গতিকে সিহঁতো আহি লওক, তাৰপিছত কেকটো কাটিম। গতিকে চাই থাকক, আজি ধামাকা আপোনালোকক দেখুৱাই আছোঁ। এইফালে কেক চেক চব ৰেডি হৈ গৈছে। কেক কাটিবৰ কাৰণে আমাৰ দেৱমো ৰেডি। সকলো একেলগে হেপী বাৰ্থডে দেৱম। গতিকে এতিয়া কেক কটা পৰ্ব, মাক মাত দিয়া, কেকটো কাটিব লাগে। আৰু কেকটো আপোনালোকক অথনিও দেখুৱাইছোঁ, এতিয়াও দেখাই আছোঁ। এফালে আহি গ'ল, ৰেডি হোৱা, ময়ো ৰেডি হ'ম ধুনীয়াকৈ। ভাল লাগিছেনে কেকটো? চবেই ভাল লাগিছেনে? হেপী বাৰ্থডে ক'ব লাগিব হা। অকল ডি বুলিয়ে লিখি দিলোঁ, জেগা কম, একো নাই। ডি লিখোঁ, বি লিখোঁ, কাটি খাবই লাগিব, নহয় জানো? অ'কে, খোৱা তুমি। হেপী বাৰ্থডে ক'বা, মম নমোৱা। Happy birthday start কৰি দিয়া। Happy birthday to you. Happy birthday to you. Happy birthday dear Devon. Happy birthday to you. হেনেকে খাতে নেকি? চিন্তু খুলিব লাগিছিল নেকি চাও? এটা ফুটি গ'ল। হেপী বাৰ্থডে দেৱম। দিয়া চবকে অকণমান এটুকু কাটি লোৱা চবকে। মই ফাৰ দি দিম কাটি দিম। বাছ জুক এই জানা নাই কি ৰবা দীঘলকে কাটি দিলে তেতিয়া হ'ব দি পিছ ধোৱা চবকে অকণমান অকণমান পাই যোৱা। তাৰপিছত পিছত চবকে দি দিম মই আকৌ হা। দিয়া তাক দিয়া
ভিন্দক দিয়া বিনাবাক দিয়া হেপী বাৰ্থডে দেই তোমাৰ এই অৱস্থা কোনে কৰিলে কোনে কৰিলে এই সৌবাই বহুত বেয়া কাম কৰিলে এইটো হা এই চাওকচোন ল'ৰাটোৰ অৱস্থা কি কৰি দিলে এই নেখানিবি কেক খানি নেখানিবি কেক সোপা খানি খানি চাওঁ মানুহটো চাওঁ মুখখন দেখাই দিয়াচোন তোক কোনে সানিলে সি সানিছে এই কি কেক খানা প্ৰতিযোগিতা চলি আছে নেকি হে কেক খাবলৈ আনিছোঁ খানিবলৈ নহয় ধুনীয়াকৈ কেক কটা পৰ্ব সমাপ্ত হৈ গ'ল আৰু এতিয়া লাহে লাহে মানুহ আহি থাকিব গতিকে বাকী যি আয়োজন কৰা হৈছে খোৱা বোৱা ব্যৱস্থা কৰা হৈছে সেইখিনি কৰি থকা হ'ব গতিকে মানুহ আহক গতিকে আৰু ভিতৰত সজাই থকা হৈছে কি কি সজোৱা হৈছে কেনেকৈ সজোৱা হৈছে গোটেইখিনি দেখাই আছোঁ আৰু এফালে দুজন বহি আছে তেওঁলোককো দিয়া ব্যৱস্থা হ'ব গতিকে ব'লক ভিতৰলৈ যাওঁ কি কি কেনেকৈ কৰি আছে কিমান আগবাঢ়িছে আপোনালোকক দেখুৱাই আছোঁ এইবিলাক মুচিলা মুখ চুখ মুচিলা এতিয়া ধুনীয়াকৈ কেক পুৰি তোমাৰ কেক পুৰি আৰু বুনিয়া আৰু লগত চাহ সৰু ল'ৰা ছোৱালীক চাহ দিবা জানো সৰু ল'ৰা ছোৱালী চাহ কেঞ্চেল কিয়নো গাখীৰ চাহ পেটৰ কাৰণে ক্ষতিকাৰক আৰু এইফালে বনাই আছে আমাৰ মায়ে ৰাতিপুৱাৰ পৰা মোক বকিও আছে আৰু বনায়ো আছে বনাই থাকক ধুনীয়াকৈ মানুহ আহিব কিমানজন হয় আমাৰ নিমন্ত্ৰণ যোনে কৰিছে তেওঁহে গম পাব কিমানজনমান হ'ব মানুহ 35-40 মান হ'ব আচ্ছা আচ্ছা বঢ়িয়া যি কি নহওক ধুনীয়াকৈ আগবাঢ়ি আছে কাৰ্যসূচী ভাল লাগিছে খোৱা হে আশীৰ্বাদ দিবা দেৱ মোক দেই নাপায় ধুনীয়াকৈ খোৱা আৰু তোমাক নিদিলে নেকি এই তুমি লুকাই লুকাই খাই আছা দিছে বাৰু তোমাৰ কেনেকুৱা বাৰ্থডে অনুভৱ মজা ভাল লাগিল কেকটো কেনেকুৱা লাগিল খাব মন গৈছে তুমি অকলে খালেতো নহ'ব আলহী আহিবনে নাই আলহীটো খাব লাগিব হয় নহয় আহিবহে আলহী এয়া তোমাৰ পাৰ্টনাৰবিলাক আহিছে আৰু বাকীটো ডাঙৰ মানুহ মামীহঁত এইবিলাক আহিব আছে বাকী বাৰ্থডে পাতিছোঁ যে ঠিকে আছে তোমাৰ মন খুচি অহা বছৰ নাপাতো দেই কেক এটাই আনিম অকল হা অহা বছৰ এটা কেক ডাঙৰ একদম হেৰি নিচিনা দবা যে দবা নামঘৰত যে থাকে দবা নিচিনা এটা কেক আনিম আনি বাৰ্থডে পাতিম আৰু বেলেগ একো নহয় অকল কেকেই খাম অগৈ দগৈ পেট পেলাই পেলাই খাম হে কেক খালি অকল কেক ঠিক আছে খোৱা তোমালোকে দুজনকৈ ৰাইজ আহিয়ে আছে খাই আছে আৰু এফালে ময়ো খাবলৈ লৈছোঁ এফালে আমাৰ খুৰীদেউ আহি চাহটো মাৰিয়ে আছে ধুনীয়াকৈ বঢ়িয়াকৈ খাই আছে খুৰীদেউ খাইছে চাওক আমি ধুনীয়াকৈ ল'ৰাৰ বাৰ্থডে কেক পুৰি বুনিয়া চাহ খাই লওঁ আপোনালোকে চাই থাকক মই খাই থাকোঁ এফালে খালা নাই নাই 3বাৰ মাৰিলা এতিয়ালৈকে তোমালোকে কেইবাৰ মাৰিলা এবাৰ দুবাৰ বাৰু যি নহওক আৰু মানুহ আহি আছে চাই থাকক কিমান মানুহ হয় দেখুৱাই আছোঁ মই খাই লওঁ প্ৰথমে অলপ আগলৈকে বিয়নী মেলত মানুহৰ সংখ্যা কম আছিল এজন এজনকৈ মানুহে বিয়নী মেলত বহুত ধুনীয়াকৈ যোগদান কৰিছে বিহু উপলক্ষে বাৰ্থডে উপলক্ষে মানে বিয়নী মেলটো সবাটোতকৈ ইম্পৰ্টেণ্ট বস্তু গতিকে এজন এজনকৈ আহি আহি বৰ্তমান 12-13জন হৈ গৈছে এই বিয়নী মেলৰ সদস্য মোৰ দেখি মাথাটো গৰম হৈ গৈছে তথাপি মই বহুত ধৈৰ্য ধৰি পেলাই ইয়াতে বহি আছোঁ আৰু অলপ পিছত আকৌ আপোনালোকক দেখুৱাম ইয়াত বিয়নী কিমান হয় গতিকে বৰ্তমান খুৱাই খাই আছে বনাই আছে টোপোলা লৈ আছে তৰণিয়ে পোৱা নাই বিয়নী মেল পাতি তৰণি পোৱা নাই গতিকে কি হ'ল
পাইছা ভাল লাগিছেনে তোমাৰ নামটো কি জানা নাজানা মোকখন এইখিনি দিয়াচোন মায়ে আহিলে খাবলৈ মই বেলেগ এখন দিম বেলুনটো লাগিবনে তোমাক অঁ আৰু এটা দিম দেই মই তুমি খাই লোৱা তোমাক আৰু এটা দিম দিয়া মোক অকণ চকলেট দিয়া ইয়াৰ পৰা দিয়া অঁ গুড বয় আজি যি জন্মদিনৰ আয়োজন ধুনীয়াকৈ পাতিলোঁ আৰু আজিৰে পৰা আমাৰ দেৱমে 8 বছৰত ভৰি দিলে আগতকৈ অকণমান ডাঙৰ হ'ল কিন্তু অলপ দিনটো খেলি মেলি জন্মদিন পাতি একদম টোপনি ধৰি আহিছে গতিকে আপোনালোকক এই জন্মদিনৰ আয়োজন যিমান পাৰোঁ ধুনীয়াকৈ দেখুৱাবলৈ চেষ্টা কৰিলোঁ আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আহি আছোঁ কাইলৈ উৰুকা এফালে গতিকে কাইলৈ আৰু ভিডিঅ' ধামাকা হ'বলৈ গৈ আছে আপোনালোকৰ মাজলৈ উৰুকাৰ ভিডিঅ' আহি আছে গতিকে আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ বাই বাই দিয়া বাই বাই